গুড মৰ্ণিং এভৰিৱান। আৰু আমি দেখিছে আপোনালোকে আজি আমি ভেক্টৰ ফাইনেন্সৰ পৰা আমি পিকনিক যাব ওলাইছোঁ। এইটো হিমাংগ আমাৰ ওচৰত আছে আৰু গোটেইবিলাক আমি অফিচৰ মানুহ ইয়াত আমি বহি লৈছোঁ বাছখনত। সেয়া মই ভাবিলোঁ এটা চেল্ফি ভিডিঅ' লৈ লওঁ আৰু গোটেইবিলাক উঠি লৈছোঁ। ইয়াৰ আধা কিছুমান আগত উঠিব আৰু আমি আধা ইয়াত উঠি ল'লোঁ। বাছখন আমি ডাঙৰ ল'লোঁ আৰু আপোনালোকে চাওক সুন্দৰ মহোমোহা দৃশ্য। প্ৰায় আজাৰাৰ পৰা 44 ক্ষমা কৰিব 85 কিলোমিটাৰ আমাৰ দূৰত্ব আমাৰ হহুৱা প্লেচ। আৰু এয়া আমি আহি পালোঁ হহুৱা প্লেচত আৰু এয়া দেখিছে কিছুৰ আগভাগ লৈছে যোৱাত আৰু সুন্দৰ এটা প্ৰাকৃতিক মনোমোহা দৃশ্যই ভৰপূৰ। আপোনালোকে যদি দেখিছে সুন্দৰ নিজৰাৰ মাজে মানে আপোনাৰ মই অলপ ডেন্স কৰিলোঁ, সিহঁতক দেখাই পেলাই সিহঁতে যে উৎসাহ পায়। চ' ডেন্স কৰি অলপ আপোনালোকৰ আগবাঢ়ি গৈ আছোঁ। আচলতে জেগাটো খুবেই ধুনীয়া। আপোনালোকে দেখিছে মই আপোনালোকে ৰেফাৰেঞ্চ কৰি আপোনালোকে যদি কেতিয়াবা হহুৱা যায় আপোনালোকে যাব পাৰে। ইয়াৰ পৰা বকুৰ পৰা আপোনালোকৰ অলম'ষ্ট ধূপ ধৰা হৈ পেলাই আপোনালোকে